পুৱাই এক ডাঙৰ খবৰ প্ৰশাসনে আৰম্ভ কৰিছে বুলডোজাৰ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই ৰক্ষা নাই নীতিৰে এনেদৰে চলিছে এতিয়া বুলডোজাৰ এফালৰ পৰা উৰিয়াম ঘাটত ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ সকলো উৰিয়াম ঘাটত থকা অবৈধ দখলকাৰী হুঁচিয়াৰ এতিয়া চৰকাৰে কোনো কাৰণতে কোনো স্থানত ভিজিআৰ পিজিআৰ আৰু চৰকাৰী ভূমিকাকো দখল কৰিবলৈ নিদিয়ে আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা এনেদৰে ভাঙিছে বুলডোজাৰ লগাই উৰিয়াম ঘাটৰ ঘৰ বাৰী উৰিয়াম ঘাটত এনেদৰে শ জেচিবি দেখিবলৈ পোৱা গৈছে 2000ৰো অধিক সেনা আৰক্ষী মোতায়েন কৰিছে উৰিয়াম ঘাটত আৰু তাৰ পাছতেই পুৱাৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো চাওক যিফালে চকু যায় এনেদৰে শাৰী শাৰী জেচিবি দেখিবলৈ পোৱা গৈছে শাৰী শাৰী জেচিবি আৰু 2000ৰো অধিক সেনা আৰক্ষী মোতায়েন কৰা হৈছে উৰিয়াম ঘাটত এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ দুৱাৰ সকলো এতিয়া উৰিয়াম ঘাটত কেৱল বুলডোজাৰৰ শব্দ